জিঅ'ৰ নতুন ধামাকা একেলগে টিভি আৰু ইণ্টাৰনেট কি এয়াৰটেল ডিজিটেল টিভি কি টাটা স্কাই কি ভিডিঅ'কন DTH 500 টকা ৰিচাৰ্জ কৰিলেও এমাহেই নাযায় ডিছ টিভি ৰিচাৰ্জ কৰি সৰ্বশ্ৰান্ত হৈ পৰা অনুভৱ হৈছে নেকি চিন্তাৰ কোনো কাৰণ নাই টেলিকম দুনিয়াত হৈছোৱাৰ পিছত এবাৰ ৰিলায়েন্স জিঅ'ৰ নতুন পদক্ষেপ অতি শীঘ্ৰেই আপোনাৰ পদূলিত আহি হাজিৰ হ'ব জিঅ' DTH ইয়াৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় ছেট টপ বক্স সাজু কৰি তুলিছে প্ৰতিষ্ঠানটোৱে জানিব পৰা মতে জিঅ' ব্ৰডবেণ্ড আৰু জিঅ' DTH সেৱা একেলগে মুকলি কৰা হ'ব গিগা ফাইবাৰৰ মাধ্যমেৰে ব্ৰডবেণ্ডৰ জগতত প্ৰৱেশ কৰিব জিঅ'ই আনহাতে আন DTH সেৱা প্ৰদানকাৰী সংস্থাসমূহতকৈ পৃথক হ'ব জিঅ' DTH ৰিলায়েন্স জিঅ'ৰ তৰফৰ পৰা গ্ৰাহকক দিয়া হ'ব এটি স্মাৰ্ট ছেট টপ বক্স সেই বক্সটোৰ জৰিয়তেই ইণ্টাৰনেট আৰু DTH সেৱা একেলগে লাভ কৰিব গ্ৰাহকে অতি কম দিনৰ ভিতৰতে এই সেৱা মুকলি কৰা হ'ব বুলি আশা কৰা হৈছে আন প্ৰভাইডাৰতকৈ 100 টকা কম খৰচত 300টাকৈ চেনেলৰ সুবিধা পোৱা যাব জিঅ' DTHত কেৱল সিমানেই নহয় মোবাইল সেৱাৰ দৰে ইয়াতো প্ৰথম 90 দিন বিনামূলীয়াকৈ সেৱা প্ৰদান কৰা হ'ব বুলি এটি সূত্ৰই দাবী কৰিছে সেয়া হ'লে প্ৰথম 3 মাহ বিনামূলীয়াকৈ উপলব্ধ হ'ব জিঅ' ব্ৰডবেণ্ড আৰু জিঅ' DTH সেৱা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেলটো বজাই দিয়ক যাতে নতুন ভিডিঅ' চোৱাত সুবিধা হয় সম্পূৰ্ণ বিনা খৰচ